এইয়া বন্ধুসকল দেখি আছে মোৰ গঁৰালৰ কাম চলি আছে বৰ্তমান। বৰ্তমান তুলিৰ কাম বাকী আছিলে, তো আজি তুলিৰ কামখিনি ফিনিছ হৈছে। আৰু এসপ্তাহমানৰ পিছত ইয়াত মই পোৱালি ভৰাই দিম, মিলি দিম। তাৰপিছত এইটো আপোনাৰ দেখিছে দানাৰ পাত্ৰ, দানাৰ পাত্ৰটো এইপিনে হৈছে পানীৰ পাত্ৰ। এয়া দেখিবলৈ পাইছে কি ধুনীয়া হৈছে মোৰ কামবোৰ। এইপিনে আপোনাৰ পানী মাৰি দিলে গাহৰিৰ মল মূত্ৰবোৰ যাব, আৰু এইফালে সেইটো এটাই দিছোঁ ফুটা, তাকে এইকেইটা আৰু লাহেকৈ কৰা হ'ব। টিনপাত অহাকালি নহ'লে বা দেওবাৰে লগোৱা হ'ব। ইয়ে কি ধুনীয়া সুন্দৰ হৈছে ৰুমটো। ৰুমটো ডাঙৰ হ'লে মানে কি হয়, মানে বস্তুটো গাহৰিবোৰে কমফৰ্ট অনুভৱ কৰে আৰু। হ'ব, আজিৰ ছুটি ভিডিঅ'টো ইমানেই।